সকলো আঁতৰি গৈ আছে মোৰ পৰা ভাবিছোঁ সঁচা ক'বলৈ এৰিয়ে দিওঁ এতিয়া কন্দুৱালা যিমান পাৰা যিদিনাখন চকুযোৰে কাটি কাটি হৈ যাব ন সেইদিনাখন গম পাবা কান্দিছোনে হাঁহিছো গমেই নাপাবা ভাল লগা নাই ন সঁচাকৈ ভাল লগা নাই তেনেহ'লে এই ফুটফুটীয়া শালিকাটোৱে কি কৈছে আপোনালোকে নিজে চাওক ভিডিঅ' ক্লিপটো লগাই চাওক ভিডিঅ' ক্লিপটো লগাই চাওক এতিয়া কন্দুৱাই লোৱা যিমান পাৰা কিয়নো যিদিনাখন চকুযোৰে কান্দি কান্দি শুই যাব ন তুমি গমেই নাপাবা কান্দি আছো নে হাঁহি আছো এই ফুটফুটীয়া শালিকাটোক কোনজনী ৰঙা নীলা পখিলাই ইমানকৈ কন্দুৱালা বাৰু নাপায় কিন্তু দেই নাপায় এই ফুটফুটীয়া শালিকাটোৱে বোলে কি কৈছে সি বোলে ৰাতিকে বোলে শোৱাৰ টাইমত কান্দি কান্দিয়ে শুৱে নাপায় দেই ৰঙা নীলা পখিলা কেইজনী এই ফুটফুটীয়া শালিকাটো কেনেকৈ নকন্দুৱাবা আৰু নহ'লে গোটেই অসমতে ভাইৰাছ বিয়পাই দিব আৰু এই ভাইৰাছ যদি লাগি যায় তেতিয়া আৰু কোনো শান্তি নাই দেই আৰু নকন্দাবা তাক মই কৈছো নহ'লে মই কাটি দিম সঁচাকে মোৰ ফুটফুটীয়া শালিকাটো তোমাৰ এনেকুৱা অৱস্থা কিয় হ'লো আৰে ভাই এইখন অসম হয় ইয়াতে ৰাস্তাত গৈ থকা এম্বুলেঞ্চখনকো মানুহে ছাইড নিদিয়ে আৰু তুমি ভাবি আছা মানুহবোৰে তোমাক ছাইড দি জীৱন পথত আগুৱাব দিব আৰে ভাই তোমাৰ দৰে যদি এটা ফুটফুটীয়া শালিকা বাটৰ অতে ততে পৰি থাকে তো তোমাক কোনে ছাইড দিব আৰু তুমি এনেকৈ যে কথাবোৰ কৈ আছা ছাইড নিদিয়ে আল নিদিয়ে এনেকৈ নকৰিবা মানুহে তোমাক বেয়া পায় যিজনীয়ে তোমাক অকলশৰে কান্দিবলৈ এৰি থৈ যায় নহয় বিশ্বাস কৰা সেইজনী তোমাৰ কেতিয়াও আপোন হ'বই নোৱাৰে ছোৱালীবোৰে বাৰু ইয়াক কিয় ইমানকৈ কন্দুৱাই থৈছে নাপায় তোমাক পাপ দিব তোমালোকক সঁচাকৈ পাপ দিব ভগৱানে নকৰিবা এনেকৈ আৰু এটা কথা শুনিছোঁ হেনো বোলে ইয়াৰ শালিকা হেন বডি আৰু ৰাতি বোলে শুলে বোলে কান্দি কান্দিকে টোপনি যায় সেইকাৰণে বোলে আজিলৈকে এজনী ছোৱালী ইয়াৰ আপোন নহ'ল সদায় ৰাতি তোমাৰ কথা ভাবিয়ে শুই থাকোঁ দিঠকতটো তোমাৰ হ'বই নোৱাৰিলোঁ কিজানিবা সপোনতে হওক ৰন্টু এনেকুৱা ভিডিঅ' ক্লিপ আৰু নলগাবি নহ'লে মই কান্দি দিম অসমত বহুতকে কন্দুৱাইছে ইয়াৰ ইম'চনেলে আজিলৈ নমস্কাৰ বহুত দুখ লাগিছে নকন্দুৱা পাই ইয়াক বহুত কান্দিছে বাপাটো মোক শালিকাটো পেলাই নাকান্দিবি দেই বাবাটো নমস্কাৰ আজিলৈ আহিছোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে আপোনালোকৰ এটা অনুৰোধ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা এইটো ঘণ্টা আইকনটো সেইটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে তেনেহ'লে আজিলৈ আহিছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পাম তেতিয়ালৈকে নমস্কাৰ জয় আই অসম